নমস্কাৰ, মই কাবেৰী হয়। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে কাবেৰী এগ্ৰো লাইফ। বলক তেন্তে আজি চাওঁ আপোনালোকক কি দেখাম। আপোনালোকৰ প্ৰত্যেকে হয়তো নাজানে যে মই কিহৰ ট্ৰেইনিং লৈছোঁ। তো আজি মই কওঁ যে RCTৰ অধীনত 10 দিনীয়া ছাগলী ট্ৰেইনিঙৰ প্ৰশিক্ষণ মই লৈছোঁ। বলক তেন্তে ট্ৰেইনিঙত আমি কি কৰোঁ। আজি মোৰ ইমানেই দেৰি হৈছে, তাতে আকৌ দেখিছেনে এৰেল গেটটো পৰি গ'ল। আজি তাতে মোৰ এটা পৰীক্ষা আছিলে আৰু আমাৰ প্ৰজেক্ট বনাব কৈছিলে ছাৰহঁতে। তো প্ৰজেক্টটো আমাৰ যিহেতু বেংকত দিয়া যাব, আমাক এনেই লিখি লৈ যাব কৈছে কেনেধৰণে আমি লিখোঁ। তথাপিও আৰু এইবিলাক কৰি থাকোঁতে বহুতে দেৰি হৈ গ'ল। তাৰপিছত আকৌ ৰাস্তাত বৰষুণে পালে, কি নক'ব আৰু দেই। এয়া দেখিছেনে গৈ পালোঁ, মেমে প্ৰাৰ্থনা আৰম্ভ কৰি দিলে। যিহেতু আমাৰ ইমানেই দেৰি হৈছে, তো এয়া প্ৰাৰ্থনা আৰম্ভ হ'ল। ময়ো লাহেকৈ গৈ সোমালোগৈ প্ৰাৰ্থনাত, অলপ আমিও যোগদান দিলোঁ। যিহেতু প্ৰাৰ্থনা গালে মনটো সঁচাই ভাল লাগে, তো অলপ কেমেৰা কৰি আমি সোমাই গ'লোঁ। তাৰপিছতে আমাৰ পৰীক্ষা ল'লে বাইদেৱে। তো এয়া মোৰ তেতিয়ালৈকে বহি জমা দিলোঁ। যিহেতু মই ফ্ৰী আছোঁ, মই ইহঁতক অলপ কেমেৰাত মনে মনে উঠাইছোঁ দেই। এয়া পৰীক্ষা দি হোৱাৰ পিছত মমোজাহঁত সিহঁতৰ হোষ্টেলত অলপ সিহঁতে ৰেষ্ট কৰিছে। আমি চাইছোঁ আৰু হোষ্টেলখন, আমি যিহেতু নাথাকোঁ। তাৰপাছত আমাৰ ছাৰ আহিলে, তেখেতে দেখিছেনে ক্লাছ ল'লেই। বহুত ছাৰজনে ক্লাছ লয় দেই। তাৰপাছত কি হ'ল, অলপ সময় পালোঁ ন। সময় পাওঁতে আমি 10 দিনহে যিহেতু অলপ ফটো চটো উঠি লৈছোঁ লগৰ কেইজনীৰ লগত। আৰু বহুতৰ লগত হয়তো উঠা নগ'লে বেয়া নাপাব। এয়া আমাৰ উৎপল হয়, তেওঁৰ সপোনৰ ছাগলীৰ ফাৰ্মখন এই বৰ্ডত আঁকি দেখুৱাইছে আমাক। তো খুব সুন্দৰকৈ আঁকিছে। মই অলপ বুজাই দিব গ'লোঁ যে কেৱল ছাগলী ফাৰ্মখন হ'লেই নহ'ব, ছাগলী ফাৰ্মৰ চাৰিওফালে আপোনাৰ যদি ব্যৱসায় লাইনৰ কিছুমান বস্তু আমি লগাই লোৱা যায়, তেন্তে আমাৰ ফাৰ্মখনৰ লগতে আমাৰ নিজৰ দৈনন্দিন জীৱনটো চলাটো বহুত সুবিধা হয়। সেই গতিকে মই দেখালোঁ যে তুমি ছাগলী ফাৰ্মৰ ওচৰত এটা পুখুৰী যদি থাকে বা খান্দি লোৱা, তেন্তে তাৰ চাৰিওফালে তুমি নাৰিকল গছ, তামোল গছ বা কলগছ দুজোপা বা তুমি নেমু গছ ইত্যাদি অমিতা গছ যদি লগাই দিয়া, তোমাৰ ব্যৱসায়টো খুব সুন্দৰকৈ আগবাঢ়িব। তেনে কৰি থাকোঁতে আমাৰ ছাৰ আহি পালেই ক্লাছৰ কাৰণে, দেখিলেনে। তাৰপাছতে আমাৰ আহাৰৰ টাইম হ'ল। সকলোবোৰ আমি দুপৰীয়া আহাৰ খাবৰ বাবে গুচি গ'লোঁ। খানা খাই শেষ নহয় ছাৰ আহি ক্লাছৰুম। ছাৰ বহুতেই ছিনচিয়াৰ হয়, কাৰণ এই 10 দিনৰ ভিতৰত তেখেতে ইমানবোৰ কথা বুজাব লাগিব। যিহেতু ছাৰৰ ওপৰত গধুৰ দায়িত্ব আছে, সেই গতিকে আমাক কোনো টাইমেই নিদিয়ে আৰু ক্লাছ লয়। খুব ভাল কথা বাৰু। এইখিনি কৰি থাকোঁতে হঠাৎ আমাৰে এগৰাকী সহপাঠী উশাহ ল'ব নোৱাৰা হ'ল। খুব বেয়া লাগিছে আৰু তেখেতক ইয়াতে ইনজেকশ্যন 2টা লগাই পেলাই মৰিগাঁও চিভিললৈ লৈ যোৱা হ'ল। আৰু আমাৰ ইয়াৰ পৰা RCTৰ 2জন কৰ্মী তেখেতক চিভিলত লৈ যোৱাত সহায় কৰিলে, আৰু লগতে আমাৰ 2গৰাকী বাইদেউ তেওঁৰ লগত গ'ল। তো ইমানখিনি হৈ যোৱাৰ পিছত আমাৰ আকৌ ক্লাছ আৰম্ভ হ'ল। ইয়াতে এটা বিশেষ গেম আৰম্ভ কৰিছে, যিটো গেম আমাৰ দৈনন্দিন জীৱনৰ এটা শিক্ষাৰ পাঠ হিচাপে লোৱা যায়। তো এইটো হৈছে টাৱাৰ গেম। ইয়াতে আমাৰ 2টা টীম অন্তৰ্ভুক্ত কৰা হৈছে। এটা আমাৰ হৈছে মজনুৰ, আমি গোটেইকেইজন আছোঁ, কমে 10জনমান আছোঁ। আৰু এটা হৈছে মনোজৰ, তেখেতৰতো 10জনমান সদস্য আছে। তো এই আমাৰ মনোজে গেমটো খেলি আছে আৰু তেখেতক আগবঢ়াই নিয়াত আমাৰ তৈবোৰ আৰু তৰালি বা তেখেতে এয়া দেখিছেনে 10টা উঠাব পাৰিলে, তাৰ ওপৰত নোৱাৰিলে। আৰু এই গেমটোৰ বিশেষত্ব এটা আছে, বহুতে হেনো 10-11টালৈ উঠাব পাৰে, কিন্তু আমাৰ এগৰাকী অসমৰ ছোৱালীয়ে যেতিয়া ভাৰতৰ ভিতৰত খেলা গৈছিলে, অসমৰ এগৰাকী ছোৱালীয়ে 16টালৈকে উঠাইছে। তো ৰেকৰ্ড কৰিছে দেই। তো 16টালৈ কোনো নোৱাৰে যিহেতু। আৰু এই গেমটোত
যোগেদি আমাৰ দৈনন্দিন জীৱনত আমি কেনেদৰে চলিব লাগে, এটা ব্যৱসায় আৰম্ভ কৰিলে আমি কিমান ধীৰ স্থিৰ হ'ব লাগে, সৰল মনোভাৱৰ হ'ব লাগে, আনৰ কথা অলপ যদি ভালদৰে আমি বুজি ল'ব লাগে যে বিজনেছ এনেধৰণে কয়, এইবোৰ কথা ইত্যাদি ইত্যাদি। এয়া হৈছে মনোজে দেখিছে খুব খৰধৰ কৰি গেমটো খেলিব বিচাৰিছে, কিন্তু তেনেদৰে খেলা নাযায়। এইটো খেল দেখিছেনে, তাৰ পৰো অৱস্থা হৈ গৈছে। তো যিয়ে নহওক, মনোজে কৰিলে যদিও মনোজৰ খেলখন ভাল নহ'ল, এয়া বাগৰি পৰিব অলপ পিছতে তেওঁক সহায় কৰিছে জোনালী আৰু সুস্মিতা। তো উইনাৰ হ'ল আমাৰ টিমটো। তো বন্ধুসকল, যিয়ে নহওক, আজি আমাৰ পঞ্চমটি দিনৰ আমি অলপ দৃশ্য আপোনালোকক দেখালোঁ RCTৰ। তো ভাল যদি লাগে বন্ধুসকল লাইক কৰিব, আৰু কিবা যদি ভুল হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, পিছলৈ মই শুধৰাই দিব পাৰিম। আৰু মোৰ চেনেলটো আপোনালোকে আগবঢ়াই নিবৰ বাবে মোৰ চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব। ইয়াক কি কয় আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।